নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল দা আল্ট্ৰা ইউটিউবলৈ। বন্ধুসকল, দুদিনমান ধৰি বাতৰি কাকত নিউজ চেনেল আদিসমূহৰ পৰা আৰম্ভ কৰি ছ'চিয়েল মিডিয়াকে সাঙুৰি সৰু সৰু কেঁচুৱা এটাৰ মুখলৈ এটা কথাই শুনিব পোৱা গৈ আছিল, আৰু সেইটো হৈছে ফণী। বিভিন্নজনে বিভিন্ন কথা কৈ আছে, নিউজ প্ৰচাৰ হৈ আছে, আৰু DY365ত কবিতা আবৃত্তি কৰি আছে, আৰু ছ'চিয়েল মিডিয়াত মিমসমূহে ফালি আছে। কিন্তু আপোনালোকে জানে নেকি এই ফণীনো কি? নিঃসন্দেহে আপোনালোকে কিছু কথা চাগে জানে, আৰু যিয়ে নাজানে DY365ৰ ইউটিউব চেনেলত গৈ আপোনালোকে কবিতা আবৃত্তি শুনি ল'ব পাৰে। ছোৱালীৰ বয়স 14, ক্লাছ 8ত পঢ়ে। ল'ৰাৰ বয়স 16, এইবাৰ মেট্ৰিক দিব। কাইলৈ পৰহিলৈ পৰীক্ষা। মাক দেউতাক সিহঁতক লৈ ব্যস্ত, কি পৰীক্ষা কিমান নম্বৰ পালা। পঢ়া টেবুলত আকৌ সিহঁত ব্যস্ত, কি কৰিছা বাবু ভাত খালা। বন্ধুসকল, ফণী হৈছে এটা চাইক্লোন বা ঘূৰ্ণী বতাহ যি উৰিষ্যাৰ পৰা আৰম্ভ কৰিছে নিজৰ ধ্বংসলীলা। কিন্তু আপোনালোক চাগে ইয়াৰ বিষয়ে কিছু কথা জানে, আৰু সেইবাবে আমি আজি ফণী কি তাৰ ওপৰত কথা নাপাতি আমি এনেকুৱা কথা আলোচনা কৰিম যিকেইটা চাগে সকলোৱে নাজানে। চ' বন্ধুসকল, উইদাউট ৱেষ্টিং এনি মোৰ টাইম, লেটছ গো ফৰ ইট। নম্বৰ 1, বন্ধুসকল আপোনালোকে চাগে নাজানে, কিন্তু ফণী আছিল এটা 3 আৰু 4 কেটেগৰীৰ হাৰিকেন। যদি আপোনালোকে হাৰিকেন মানে কি নাজানে, তাৰ অৰ্থ হ'ল তুফান বা ধুমুহা বতাহ। বন্ধুসকল, হাৰিকেন হৈছে এটা বতাহৰ গতিবেগৰ নিৰ্ধাৰণ কৰা স্কেল, যাক ছাফিৰ-ছেমছন হাৰিকেন ওৱাইন বুলিও কয়। এই হাৰিকেন 1ৰ পৰা 5 ৰেটিংছলৈ থাকে। এটা হাৰিকেন বা ধুমুহা বুলি আখ্যা দিয়াৰ আগত ট্ৰপিকেল চাইক্লোন বা উপকূলীয় ধুমুহা যাক মেক্সিমাম 1 মিনিট বলিব লাগিব এটলিষ্ট 74 mph স্পীডেৰে, তেতিয়া তাক কেটেগৰী 1 হাৰিকেন বুলিব। আনহাতে কেটেগৰী 5 হাৰিকেন হ'ল আটাইতকৈ তীব্ৰ বতাহ, যাৰ বাবে প্ৰয়োজন মিনিমাম 156 mph স্পীডৰ। আৰু এই স্কেলৰ হিচাপতে ফণীৰ ধুমুহা যাক 3 আৰু 4 কেটেগৰীৰ আছিল, অৰ্থাৎ এইটো এটা অতি তীব্ৰ বতাহ আছিল। নম্বৰ 2, বন্ধুসকল আপোনালোকে জানে নেকি এই ফণী নামটো ক'ৰ পৰা উৎপত্তি হৈছে? এই নামটো আহিছে বাংলাদেশৰ পৰা। ইয়াৰ অৰ্থ হৈছে স্নেক বা হুড অফ স্নেক। বন্ধুসকল, ইণ্ডিয়া, শ্ৰীলংকা, বাংলাদেশ, ম্যানমাৰ ইত্যাদি 8খন দেশে প্ৰত্যেকে 8টাকৈ নাম পঠাইছিল ৰিজিয়নেল কমিটিলৈ এই ধুমুহাটোৰ ওপৰত, কিন্তু তাৰ কেৱল বাংলাদেশৰ ফণী নামটোহে বাছি উলিওৱা হয়, আৰু ইয়াৰ নামটো ফণী থোৱা হয়। নম্বৰ 3, বন্ধুসকল, IMD ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট অৰ্থাৎ ভাৰতীয় বতৰ বিজ্ঞান সংস্থাৰ মতে যোৱা 126 বছৰৰ ভিতৰত কেৱল 14টা ধ্বংসাত্মক ধুমুহা বতাহ বলিছে বেংগলৰ উপকূলৰ পৰাই, কিন্তু তাৰে মাথো এটাই মুখ্য ভূমি পাৰ হৈ আহিবলৈ সক্ষম হৈছিল। কিন্তু এই ফণী বা ফানি ধুমুহাটো হ'ল ছেকেণ্ড বতাহ যিয়ে মুখ্য ভূমি পাৰ হৈ নিজৰ ধ্বংসলীলা চলাইছে। নম্বৰ 4, বন্ধুসকল আপোনালোকে জানেনে যে এই ফণী ধুমুহা যাক IMDৰ ফালৰ পৰা য়েলো ৱাৰ্ণিং জাৰি কৰা হৈছিল। এই য়েলো ৱাৰ্ণিঙৰ অৰ্থ হ'ল চাইক্লোন এলাৰ্ট। বন্ধুসকল, সাধাৰণতে 3 ধৰণৰ ৱাৰ্ণিং থাকে, সেইকেইটা হ'ল ব্লু ৱাৰ্ণিং, য়েলো ৱাৰ্ণিং আৰু ৰেড ৱাৰ্ণিং। ব্লু ৱাৰ্ণিংনো কি? ব্লু ৱাৰ্ণিং মানে হ'ল প্ৰিপেৰেশ্যন ফৰ ডেঞ্জাৰ, অৰ্থাৎ ধ্বংসাত্মক পৰিৱেশৰ বাবে সাজু হ'বলৈ দিয়ে। য়েলো এলাৰ্ট হৈছে টেক একশ্যন এণ্ড গেট ৰেডি টু গো টু শ্বেল্টাৰ, অৰ্থাৎ এই ৱাৰ্ণিংটোৱে আমাক একশ্যন ল'বলৈ কয় আৰু অতি শীঘ্ৰে এটা অনুকূল পৰিৱেশত যাবলৈ আমাক সাজু হ'বলৈ দিয়ে। আৰু শেষত আহে ৰেড ৱাৰ্ণিং মানে হ'ল গো টু শ্বেল্টাৰ ইমিডিয়েটলি, অৰ্থাৎ ই আমাক এটা অনুকূল পৰিৱেশলৈ অতি শীঘ্ৰে যাবলৈ আমাক নিৰ্দেশ দিয়ে। নম্বৰ 5, বন্ধুসকল, এইটো হৈছে আমাৰ শেষৰটো তথ্য, আৰু শেষৰটো তথ্য আহি পৰিছে আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা যে এইবাৰ ফণী ধুমুহা জাকৰ নামকৰণ কৰিছিল বাংলাদেশৰ ফালৰ পৰা, আৰু সেইবাবে অহাবাৰ হ'বলগীয়া ফণী বতাহ জাকৰ নামকৰণ কৰিব আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা, আৰু নামটো আমি বায়ু হ'ব বুলি জানিবলৈ পাইছোঁ। চ' বন্ধুসকল, এইখিনি আছিল আজিৰ ভিডিঅ', আৰু যদি আপোনালোকে ইয়াৰ পৰা কিবা অলপ শিকিবলৈ পালে তেন্তে প্লিজ লাইক বাটন টিপি দিয়ক, আৰু যদি আপোনালোকে ভিডিঅ'টো হেল্পফুল পালে তেন্তে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুসকল, কাৰণ আমাৰ অডিয়েঞ্চ এনেই কম, আৰু যদি আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ নকৰে তেন্তে আমাৰ অডিয়েঞ্চ কোনোদিনেই নাবাঢ়ে। সেইবাবে আপোনালোকলৈ এটা বিনম্ৰ অনুৰোধ যে আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে তেন্তে প্লিজ তলত গৈ কমেণ্ট কৰিব পাৰে। আৰু আপোনালোকে যদিহে এতিয়ালৈ আমাৰ ফেচবুক পেজটো লাইক কৰে তেন্তে যাওক আৰু ফেচবুকত লাইক কৰক আমাৰ ফেচবুক পেজ, তাত আমি আমাৰ চেনেলৰ সকলোসমূহ আপডেট দি থাকোঁ। চ' বন্ধুসকল, ভিডিঅ'টো চোৱাৰ ধন্যবাদ।